নতুন নতুন আসামিজ টেকনিক্যাল ভিডিওস নতুন মোবাইল আৰু বাইকছৰ ৰিভিউ আৰু কিছুমান ট্ৰেভেলিং ব্লগ চাবৰ বাবে মোৰ এই চেনেলটো এই সাবস্ক্ৰাইব বুটামটো দবাই দিয়ক আৰু মোৰ নতুন ভিডিওবিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ এই বেল আইকনটো দবাই নমস্কাৰ বন্ধুসকল মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন তো বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ যে Realme ব্ৰেণ্ডৰ এটা নতুন মোবাইল হেণ্ডছেট লঞ্চ হৈছে আৰু সেই হেণ্ডছেটটো হৈছে Realme X তো আজি আপোনালোকৰ আগত মই এই Realme X হেণ্ডছেটটোৰ ফিচাৰ্ছ স্পেচিফিকেশ্যন প্ৰাইচ ইয়াৰ গুড পইণ্ট আৰু বেড পইণ্টৰ বিষয়ে আপোনালোকৰ আগত কম তো বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে আপোনালোকৰ আগত ইয়াৰ ডিসপ্লে কোৱালিটিৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোত আপোনালোকে পাব 6.5 ইঞ্চি এটা বেজেলেছ ডিসপ্লে আৰু এই ডিসপ্লেত প্ৰটেকশ্যন পাব আপোনালোকে কৰ্নিং গৰিলা গ্লাছ 5ৰ প্ৰটেকশ্যন আৰু দ্বিতীয়তে ইয়াৰ পাৰফৰমেন্সৰ বিষয়ে ইয়াৰ ক'বলৈ গ'লে এই হেণ্ডছেটটোত আপোনালোকে পাব Qualcomm Snapdragon 710ৰ এটা অক্টা কোৰৰ 2.2 GHz প্ৰচেছৰ আৰু ইয়াৰ যোনটো GPU হ'ব GPU পাৱাৰ পাব আপোনালোকে Adreno 618 আৰু এই হেণ্ডছেটটোৰ RAM ভেৰিয়েণ্ট আৰু ইন্টাৰনেল ষ্টৰেজৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোত আপোনালোকে পাব 4GB RAM প্লাছ 64GB ইন্টাৰনেল ষ্টৰেজ কিন্তু এই হেণ্ডছেটটোত আপোনালোকে মেমৰি কাৰ্ড আপোনালোকে এক্সপেণ্ডেবল মেমৰি কাৰ্ড ইয়াত ইউজ কৰিব নোৱাৰিব তো ইয়াৰ পিছত ইয়াৰ কেমেৰা কোৱালিটিৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ যোনটো ৰিয়েৰ কেমেৰা পাব আপোনালোকে এই ৰিয়েৰ কেমেৰা হ'ব 48+5 MP এটা ডুৱেল ৰিয়েৰ কেমেৰা পাব আৰু এই হেণ্ডছেটটো ইয়াৰ যোনটো ফ্ৰণ্ট ফেচিং কেমেৰা সেই ফ্ৰণ্ট ফেচিং কেমেৰাটো হ'ব এটা পপ আপ ফ্ৰণ্ট ফেচিং কেমেৰা যোনটো হ'ব 16 মেগাপিক্সেলৰ ধৰি লওক আজিকালি যোনবিলাক Oppo আৰু Vivo ব্ৰেণ্ডৰ যোনবিলাক 15 বা 20,000 টকাৰ ভিতৰত যোনবিলাক ব্ৰেণ্ডৰ যোনবিলাক ডিভাইচ আহিছে এই ডিভাইচবিলাকত আপোনালোকে প্ৰায় দেখিবলৈ পোৱা গৈছে যে পপ আপ সেলফি কেমেৰা এই ক্ষেত্ৰত Realmeও পিছ পৰি থকা নাই Realmeও এই Realme X হেণ্ডছেটটোত পপ আপ সেলফি কেমেৰা এটা ইয়াত দিছে আৰু এই হেণ্ডছেটটোৰ কেমেৰা ফিচাৰ্ছৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটো যোনকেইটা ফ্ৰণ্ট ফেচিং বা যোনটো ৰিয়েৰ কেমেৰাত আপোনালোকে ইয়াৰ ফিচাৰ্ছখিনি পাব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে AI ইয়াত পাব অটো ফ্লাছ পাব বুকে ইফেক্ট পাব স্লো মোশন ভিডিঅ' ৰেকৰ্ডিং ইয়াত কৰিব পাৰিব ফেচ ডিটেকশ্যন হ'ব হাই ডাইনামিক ৰেঞ্জ মোড পাব ISO কণ্ট্ৰল পাব টাচ টু ফ'কাছ পাব আৰু হোৱাইট ব্লেন্স প্ৰেজেণ্ট ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ পিছত এই হেণ্ডছেটটোৰ যোনটো অপাৰেটিং সিস্টেমৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনালোকে এন্ড্ৰইড ভাৰ্চন পাব 9.0 পাই পাব আৰু ইয়াৰ যোনটো Realme যোনটো কাষ্টম UI সেই Realme কাষ্টম UI আপোনালোকে ইয়াত দেখিবলৈ পাব কালাৰ OS 6.0 ইয়াত কাষ্টম UI আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ পিছত ইয়াৰ যোনটো বেটাৰী কেপাচিটি বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনালোকে বেটাৰী পাব 3765 mAh ৰ এটা নন ৰিমুভেবল বেটাৰী আৰু এই হেণ্ডছেটটোৰ চাৰ্জিং পোৰ্টৰ বিষয়ে ক'বলৈ গ'লে ইয়াত পাব আপোনালোকে USB টাইপ C পোৰ্টৰ এটা চাৰ্জিং পোৰ্ট পাব আৰু ইয়াত আপোনালোকে যোনডাল চাৰ্জাৰ পাব এইডাল পাব ভক চাৰ্জিং ভাৰ্চন 3.0 ইয়াত সাপোৰ্ট পাব আৰু এই চাৰ্জাৰডালৰ যোগেদি আপোনালোকে আপ টু 55% চাৰ্জ হ'বলৈ টাইম লাগিব আপোনালোকৰ 30 মিনিট সময় এই 30 মিনিট সময়ত আপোনালোকে 55% আপোনালোকে এই চাৰ্জাৰ ভক চাৰ্জাৰৰ যোগে ইয়াক এই হেণ্ডছেটটো চাৰ্জ কৰিব পাৰিব আৰু এই হেণ্ডছেটটো কানেক্টিভিটিৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে ইয়াত পাব ডুৱেল 4G ভল্টেজ সাপোৰ্ট আৰু ইয়াৰ যোনটো সিম স্লট হ'ব এই সিম স্লটটো পাব আপোনালোকে নেনো সিম স্লট আৰু এই Realme X এই ডিভাইচটোত আপোনালোকে দুটা স্পেশাল ফিচাৰ্ছ আপোনালোকে দেখিবলৈ পাব সেই স্পেশাল ফিচাৰ্ছ কেইটা হৈছে কি এক নম্বৰ যোনটো স্পেশাল ফিচাৰ্ছ এইটো পাব আপোনালোকে অন স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট সেন্সৰ সাধাৰণতে অন্যবিলাক ডিভাইচত আপোনালোকে ফিংগাৰপ্ৰিণ্ট সেন্সৰটো আপোনালোকে ৰিয়েৰত দেখিবলৈ পায় কিন্তু এই হেণ্ডছেটটোত আপোনালোকে দেখিবলৈ পাব অন স্ক্ৰীনত ইয়াৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰ আৰু আজিকালি প্ৰায় 15-20,000 টকাৰ ভিতৰত যোনবিলাক মোবাইল হেণ্ডছেট আহিছে সেইবিলাকত আপোনালোকে যোনটো ইয়াৰ 3.5mm হেডফোন জেকটো আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু এই Realme X ডিভাইচটোত আপোনালোকে 3.5mm হেডফোনৰ জেকৰ পোৰ্টটো এই হেণ্ডছেটটোত আপোনালোকে দেখিবলৈ পাব আৰু এতিয়া ক'বলৈ গৈছো এই Realme X ডিভাইচটোৰ কেইটামান গুড পইণ্ট আৰু কেইটামান বেড পইণ্টৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ গৈছো
তো প্ৰথমে এই হেণ্ডছেটটো গুড পইণ্টৰ বিষয়ে ক'বলৈ গ'লে ইয়াত প্ৰথম যোনটো গুড পইণ্ট হৈছে সেইটো হৈছে ভক চাৰ্জিং ফিচাৰ্ছ মানে আপোনালোকে এই হেণ্ডছেটটোৰ যোনটো প্ৰাইচ যোনটো 15,000 পৰা 20,000 টকাৰ ভিতৰত হ'ব এই মোবাইলটোৰ প্ৰাইচ এই প্ৰাইচ ৰেঞ্জৰ ভিতৰত আপোনালোকে এই হেণ্ডছেটটোত Realme Xত পাব ভক চাৰ্জিঙৰ ফিচাৰ্ছটো মানে এটা ছুপাৰ ফাষ্ট চাৰ্জাৰ আৰু 2 নম্বৰ ইয়াৰ গুড পইণ্টটো হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাব পপ আপ সেলফি কেমেৰা যোনটো Oppo Vivo যোনটো ধৰি লওক আজিকালি নতুন এটাকে যোনটো পপ আপ কেমেৰাৰ 15-20,000 টকাৰ ভিতৰত দিছে কিন্তু সেই ক্ষেত্ৰত এই Realmeও পিছ পৰি থকা নাই Realmeও 15-20,000 টকাৰ ভিতৰত আপোনালোকক দিছে এটা পপ আপ সেলফি কেমেৰা যোনটো এটা 16 মেগাপিক্সেলৰ পপ আপ সেলফি কেমেৰা এই হেণ্ডছেটটোত আপোনালোকক দিছে আৰু ইয়াৰ 3 নম্বৰটো যোনটো গুড পইণ্ট হৈছে 3 নম্বৰ গুড পইণ্ট হৈছে কি ইয়াৰ কমপ্লিট বেজলেছ ডিসপ্লে ইয়াৰ যোনটো ডিসপ্লে হ'ব হেতু এটা হ'ব কমপ্লিট বেজলেছ ডিসপ্লে আৰু ইয়াৰ পিছৰ যোনটো গুড পইণ্ট হৈছে হেতু হৈছে সুপাৰ পাৰফৰমেন্স ইয়াৰ যোনটো স্ন্যাপড্ৰাগনৰ যোনটো কোৱালকম স্ন্যাপড্ৰাগনৰ যোনটো প্ৰসেসৰ হেতু এটা বহুত ভাল প্ৰসেসৰ যোনটো 2.2 GHz ক্লক স্পীডত কাম কৰিব এটো এটা স্ন্যাপড্ৰাগনৰ 710 ৰ অক্টা-কোৰ প্ৰসেসৰ এটো বহুত ভাল প্ৰসেসৰ এটো এটা হৈছে ইয়াৰ গুড পইণ্ট আৰু হেকত ইয়াৰ বেড পইণ্টৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ বেড পইণ্ট হৈছে এটাই হেতু হৈছে এভাৰ্ছ ষ্ট'ৰেজ মানে এই হেণ্ডছেটটোত আপোনালোকে অকল ইন্টাৰনেল যোনটো মেমৰি ষ্ট'ৰেজ হেতুহে আপোনালোকে ইউজ কৰিব পাৰিব ইয়াত আপোনালোকে বেলেগকৈ এখন মাইক্ৰো SD কাৰ্ড আপোনালোকে এক্সপেন্ডেবল কৰিব নোৱাৰিব যোনটো সাধাৰণতে Realme এটো চাব লাগিছিল যে ইয়াৰ যোনটো ইন্টাৰনেল ষ্ট'ৰেজ সেই ইন্টাৰনেল ষ্ট'ৰেজটো দিছে 64 GB কিন্তু ইয়াত আপোনালোকে এক্সপেন্ডেবল হিচাপত মেমৰি কাৰ্ড লগাব পৰা এটা সিস্টেম দিব লাগিছিল কিন্তু Realme সেই সিস্টেমটো দিয়া নাই হেতু হৈছে ইয়াৰ এটা বেড পইণ্ট আৰু ইয়াৰ যোনটো ইন্টাৰনেল ষ্ট'ৰেজ হৈছে হেতু হৈছে পাই 64 GB হে ইয়াৰ ইন্টাৰনেল ষ্ট'ৰেজ তো আজি আপোনালোকৰ আগত মই এই Realme X হেণ্ডছেটটোৰ ফিচাৰ্ছ প্ৰাইচ আৰু স্পেচিফিকেশনৰ বিষয়ে ক'লো আৰু এই হেণ্ডছেটটো কম সময়ৰ ভিতৰতে আপোনালোকে অনলাইন আৰু অফলাইন যোগে এভেইলেবল হ'ব তো এই ভিডিওটো যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰিব আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰিব আৰু মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু আপোনালোকে যদি মোৰ এই DP Creation চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব বেল আইকনটো দবালেহে মোৰ নতুনকৈ আহিবলগীয়া ভিডিওবিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাব তো আজিলৈ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো জয় আই অসম